ভাৰতৰ মেপখন কেনেকৈ বনাইছে হয় वेलकम बैक टू माय यूट्यूब चैनल आबेद म्यूजिक ब्लॉग। हेलो गाइस আপোনালোক কেনে আছে আশা কৰো নিশ্চয় ভাল আছে ময়ো ভাল আছো। আজি অলপ এফালে গৈ আছিলো এই মোৰ গাড়ী পিছফালে দেখি আছে আপোনালোকে তো হঠাৎ দেখা পালো নাৰ্সাৰী এখন এয়া ইমান ধুনীয়া নাৰ্সাৰী এখন লগতে চাওক ভাৰতৰ মেপ এ চাওক এই আঙ্কুলে বনাইছে তো আঙ্কুল এটো কেনেকৈ বনাইছে আপুনি অলপ কওকচোন। এইটো কয়েল চাৰ্জ দি পেলাই হেৰি কৰি পেলাই আমি মেপ চাই এনেকৈ পকাই বনালো। এইটোক মেনত কিমান লাগিছে? 3000 মান গৈছে। 3000 মান গৈছে ন? মানে এনে খৰচা কিমান টকা হৈছে? খৰচা ধৰা কয়েলে ফেলে 3000 নিচিনা গৈছে আৰু 3000 নিচিনা গৈছে ন? বহুত ভাল হৈছে, বহুত ধুনীয়া। মই হঠাৎ গৈ আছিলো এইফালে ইছলামনগৰ তো দেখা পালো। এইটো জাগাৰ নাম কি? এইটো হ'ল আপোনাৰ ইছলামনগৰ পাৰ। ইছলামনগৰ মানে পাব নালাগে, ডিব্ৰুগড় এৰিয়া হয়। আমাৰ গাৰ্লছ মৰ্কজ আছে, গাৰ্লছ মৰ্কজ ওচৰত হয়। বহুত ধুনীয়া। আপোনালোকে যদি নাৰ্চাৰী লাগে, ফুল লাগে, এয়া চব ইমান ধুনীয়া ফুল। এইটো ফুলৰ নাম কি চাচা? এইটো হ'ল ডালিয়া ফুল। ডালিয়া ফুল হয়। আপোনালোকৰ ফুলৰ প্ৰয়োজন হ'লে ইয়াৰ পৰা ল'ব পাৰিব আপোনালোকে। আৰু টাপো বনোৱা হৈছে। টাপো বনোৱা হৈছে। এয়া চব ইমান ধুনীয়া টাপ হয়, বহুত ধুনীয়া হয়। তো ঠিক আছে গাইজ, আপোনালোকে ভিডিঅ' চাই থাকিব আৰু আপোনালোকৰ এই মানে নাৰ্চাৰী ফুল লাগিলে আপোনালোকে আহিব আৰু মই পুৰা দেখাব চেষ্টা কৰিম আপোনালোকক। তো আপোনালোকে পুৰা ভিডিঅ' চাই থাকিব। মোৰ লগত আছে আৰু ভাই তোমাৰ নাম কি? মুজাহিদ আলম। সিও আছে, মোৰ লগত আহিছিলে। তো সি ক'লে দাদা এইফালে এটা বহুত ধুনীয়া এখন দেখা পালোঁ, ইয়াতে আহিলোঁ। তো আমাৰ লগত আছে তৌচিফ ভাইও অলপ ইণ্ট্ৰডিউচ। তৌচিফ ভাই চিনাকি কৰিব নালাগে, জানে চবে তৌচিফ ভাই হয়। তো দাদা কওকচোন আপুনি। কি ক'ম আৰু এইফালে আহি আছিলো ইছলামনগৰৰ পৰা, আবেদকো পাইছো আৰু নাৰ্চাৰীটো ভাল লাগিছে চাই, সেইটো কাৰণে ক'লো আৰু চাই যাওঁ কি আছে ফুলটো। আৰু ভাল ফুল আছে, কিবা লাগিলে লৈ যাব ইয়াৰ পৰা। আৰু আমাৰ আবেদক অলপ হেল্প কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি লওক গাইজ। তো জলদি ছাবস্ক্ৰাইব কৰি লওক। আৰু এয়া মই পুৰা ভিডিঅ' দেখাব চেষ্টা কৰিম আপোনালোকক বেক কেমেৰা দি। তো চলিয়ে ভিডিঅ' মে বনে ৰহিয়ে গাইজ। এইটো চাওক গাইজ কিমান ধুনীয়া ফুল হয়। এইবিলাক ফুলৰ মই নাম নাজানো, কিন্তু বহুত ধুনীয়া ফুল হয় চাওক গাইজ। Gire, buona premolo locanonda. ওয়াও গাইজ, বহুত ভাল লাগি আছে ইয়াতে আহি। আপোনালোকে ঘৰততো এতিয়া ফুল লাগে, বহুত মানুহৰ ফুল লাগে। নাৰ্চাৰীত মানে গুৱাহাটী যাব লাগে, উদালি যাব লাগে, যাব নালাগে, আমাৰ ইছলামনগৰত আহি গ'ল গাইজ। এই ইণ্ডিয়াৰ ভিতৰতে আছে। আমাৰ ভাৰতৰ মেপ হয়। চাই লওক আপোনালোকে কিমান কষ্টকে বনাই আছে। বহুত ভাল লাগি আছে। নিশ্চয় ইয়াতে আহিব গাইজ, আপোনালোকৰ প্ৰয়োজন হ'লে ইয়াতে আহিব। বহুত কম দামী ফুল আছে আৰু ভাল ধুনীয়া ফুল আছে। তাতে আহি আপোনালোকে আহিছিলোঁ অলপ ভিডিঅ' বনাবলৈ, এইফালে গৈ আহিছিলোঁ ভিডিঅ' বনাবলৈ, এনে আৰু এলবামৰ নিচিনা বনাই আহিছোঁ। তো এইটো ব্লগত আপোনালোকক দি দিম, আপোনালোকে চাই থাকিব। আৰু তৌচিফ ভাই
আজি তচিবাই অলপ হেৰি কৰিছে, বহুত ভাল লাগি আছে আজি তচিবাইৰ লগত পাই, বহুত মানে আনন্দিত হৈ আছোঁ। থেংক ইউ থেংক ইউ। এইটো গাইজ পুৰা এৰিয়া হয়, এইটো হ'ল গাৰ্লছ মৰকজ আৰু এইফালে হ'ল আপোনাৰ ইছলামনগৰ। এইটো পোৱাৰ আগত ইয়াতে মেইন ৰোডত একদম আহিলেই পাই যাব আপোনালোকে নাৰ্চাৰী, বহুত ধুনীয়া নাৰ্চাৰী হয়, আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আপোনালোকক এতিয়াতো ৰমজান মাহ আহি আছে ন, তো জলকীয়াটো লাগিব, ভোট জলকীয়া। এইটো চেৰা দাদাই লগাই আছে, তো আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে। দাদা এইবিলাক কেনেকৈ? এইবিলাক হ'ল ৰেট 50 টকা। ৰেট এটা হ'ল 50 টকা গছ, এতিয়া মানে পুলি বনাই আছে, লগাই আছে, তো আপোনালোকে নিশ্চয় ইয়াতে আহিলে পাব ন দাদা? পাব। ঠিক আছে গাইজ, আপোনালোকক আৰু দেখাব চেষ্টা কৰোঁ। এয়া চাওক গাইজ কিমান, এয়া চাওক পুৰা পুৰা এৰিয়া ফুলৰ বাগিচা লগাই দিছে, পুৰা নাৰ্চাৰী লগাই দিছে, হেংগিং গাৰ্ডেনৰ নিচিনা ডাইৰেক্ট। এই আমাৰ ভাৰতৰ এইটো দেখি কোনে নাহিব ইয়াতে কওকচোন, আপোনালোকে কমেণ্টত চাওকচোন। চকুৰে আছুতীয়া বাটেৰে শুকুলাই জাক দাৰ নামে মই চমকো, কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনক তোমাৰে চুলিতে আবিৰ খানো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো। উশাহৰে